কৰি আছ হা চাকাত ল দেচোন থ কি এনি টাইম ফোনটো চাই থাকা তুমি নহয় এই সিলিন্ডার এটা বুক করলো জি জ্বালা পাইছো সিলিন্ডার বুক করাতে তোমার কিন্তু দিনক দিনে ফোন চা উৎপাতটো বাঢ়ি গেছি আজি অফিস নাই কি কৰি থাকো মোবাইলটোৱে চাই আছো আৰু সিলিন্ডারটো বুক নকৰিলো কৰবাই ভাত বনাবা হলিও তোমার কিন্তু এই ফোন চাটো মোৰ একদম সহ্য নহয় তোমাৰ কিবা অশান্তিটোৱে মৰি নাই এটা ঘুমে থাকিলেও মাত্ৰা এইটো কৰা কিবা কৰি থাকিলেও মাত্ৰা সেইটো কৰা হা অলপ হলিও ঘৰৰ কাম চাম কৰবা লাগে এনে বহি থাকিলেতো নহয় নহয় কি জি বক তোমাৰ কিবা সন্দেহে মৰি নাই কিবা আপি চাপিৰ লগত মেছেজ কৰি থাকো নেকি মোবাইলটোত হেই তোমাক কিবা একো কথা কবাই নৰি কিবা কেমবাকে উঠা দেখোন আৰু এটা কথা তুমি ৰাতি 2-3টা গেলে কাৰ লগত অনলাইন থাকো হা কথা জি ক অফিসৰ ছাৰহঁতৰ লগত আমাৰ অফিসৰ আসল কাম গেলা ৰাজৰাতিয়ে চলে এটা কিবা .com বোলা সেই বস্তু এটা আছে তাতে চলে তুমি কি বুঝবে এগলাখান কথা কিবা .com এগলাখান মই বুজি নাপাও দা যি কাম থাকে দিনতে কৰবা লাগে এইয়া এগলা কামটো দিনতেই নচলে দিনত সাৰ্ভাৰ ডাউন থাকে হলিয়ে খোলা যায় তুনে এগলা বুজি নাপা য ভাত বনাওগে আৰু শুনা মোক গেলি 3টা কণী বইল দিবা বৰ দুৰ্বল হৈ গৈছো মই য ইমান কম বয়সত বিয়া পাতি ফেলে কোনো মদ্দিখিতা ঘূৰিও নাছে চালা ইমান ধুনীয়া ধুনীয়া ছোৱালীবিলাক ইমান ফ্ৰেণ্ড ৰিকুৱেষ্ট পঠাও চালা এটা ৰিকুৱেষ্ট একচেপ্ট নকৰে মোৰ হেই সব ফটো ডিলিট কৰিম ফেচবুকৰ পৰা এতিয়া আৰু নতুনকৈ আৰম্ভ কৰিম সি চলটোহে না নহয় সি এনে কাম কৰিব নোৱাৰে তো নকৰে মেছেজ নাচাকে লাগা আলি তুমি সি দিছে গিলা মেছেজ নহয় কি জানি ফেৰ কাম কি জানি এইটো তুমি মুঠেও মোৰ কথা বিশ্বাসে নকৰা ৰবা যদি ইমান দিনৰ মেছেজ দি আছে সি মোৰ লগৰে চলি আৰু সি বিয়া পাতিছে তাৰ এই স্বভাৱ এইটো কথা ইমান দিনৰ পৰা তোমাক মই ক'ব চেষ্টা কৰি আছিলো তুমি মোক বিশ্বাসে নকৰা আৰে বিশ্বাস কৰিম মানে কি সি মোৰ লগৰে চলি সেনকে চব কথা বিশ্বাস নহয় ৰবাচোন আজিলৈকে মই আকৌ ৰিপ্লাই দিয়া নাই কি নাবাই কিবা খং উঠব বেয়াকে কম কিন্তু ৰবাচোন বেয়াকে ক'বা নালগে মই কিবা এটা কৰি আছো এই ভাই ঘৰৰ আহিবা নাংগে তোক মই পইচাটো আমত চব ক্লিয়াৰ কৰি দিম ঘৰক যদি ফাদাৰে ভাল বো মোক ফাদাৰে এগলা কথা গমেই নাপায় বুজি পাইছে না চব সন্মান চেজ হৈ যাব তই অলপ বুজিব চেষ্টা কৰ তইতো মোৰ লগৰে চলি না আৰু তোক মই পইচাটো আজি দিব পাৰিলো হয় যোৱা মাহত মোৰ বেকা হৈছে তইতো গমেই পাইছা এই আপি তোক মই 20,000 টকা দি ফোনো কিনি দিলোঁ কিন্তু তাই মুখত মুতি থৈ গুচি গ'ল এতিয়া মই কি আছো মইহে জানো জীৱনটো মোৰ ধ্বংস হৈ গৈছে তোক মই পইচা এতিয়া ক'ৰ পৰা দিওঁ দুদিনমান ৰখ তোক মই গোটেইখিনি ক্লিয়াৰ কৰি দিম ঘৰো আহিবা নাংগে দে মুস্কিল হৈছে আৰু জীৱনটো কিবা এটা কৰিব লাগিল তই মোৰ কথাখিনি বুজ ভাই এইবাৰ লাষ্ট টাইম তই আগতে বহুত পইচা দিছা এইবাৰ এইটো দি কিনে মোক হেল্প কৰ মই বহুত বিপদত পৰিছো তোক মই দিবা পাৰিলে ভালে পাওঁ লগৰে চলি কিন্তু মোৰে অৱস্থা কেইদিন বয়াই ক'ৰ পাই দেও কৈছো ভাই বেছি পইচা নহয় 50,000 টকা আৰু 50,000 টকা আৰামছে দিয়া পাৰা 50,000 নহয় মই 5 টকাও দিবা নোৱাৰো আৰু মোৰ কি পইচাৰ গাছ লাগছি নেকি আরে ভাই তই বিয়াৰ পিছত বহুত চেঞ্জ হৈছা বিয়াৰ আগত তোৰ মনত আছে না কিমান আপিল লগত কিমান পইচা বৰবাদ কৰিছা আজি তোৰ লগৰ চলি বিপদত পইচা তই পইচা দিবা নোৱাৰা নৰো আৰু এতিয়া মই পালিলেও পইচা নেদাও নৰা খুন্দেৰে কম নেকি তই কাৰ লগত কি চেনি খাই থাকা কাৰ লগত কি চেনি খালো সবুত আছে সবুত নাই দেচোন কিবা সবুত মই চাও যাও নেকি য বিছৰাগে য বেষ্ট অফ লাক য সবুত বিছৰাগে তুমি য আজি বিয়া হবার 1 বছৰ হল না কেইটাবা ফুৰবা নিছি না কেইটাবা বজাৰত নিছি আৰু এই মোবাইলটোত বা কি আছে এনি টাইম ফোনটোৱে টিপি থাকে আৰু লকটো কোনেও খুলবা নোৱাৰে আনকি চুৰেও নোৱাৰে সেই মানুহটোৰ পৰা মানে শান্তিয়ে নহৈছি প্ৰমাণ নানে আৰু তাক পইচা দিম আগৰ কত পইচা মাৰা গৈছে আৰু তাক পইচা দিলে এনাও নাপাওঁ তাতকে ইনষ্টা আপডেট কত মইনা পঢ়ি থৈ দিছো হেন্দৰ নামত ভাম সুখ পাম আৰু এই পেটটো অলছে এইটোক লৈ কত কমপ্লেইন কিবা এটা মিলাবা লাগিব নহ'লে মাৰ্কেট ডাউন হৈ যাব শুনছ গেছো ৰবা কি যে কৰি থাকে নহয় ইমান মোবাইলটো টিপি সহ্যই নহৈছি মোৰ একদম কি হ'ল ইমান দেদেনি দৃশ্য কি হ'ল মানে এনি টাইম কি ফোনটোৱে টিপি থাকিব লাগে নেকি ক'ত মোবাইল দেখা পালা ক'ত মোবাইলে নাই দেখো হ'ব আগে বজাৰৰ পৰা আগে ঘৰত এটাও বস্তু নাই আরে জামদা আনিমে তার এবার ইমান দেদাবা লাগে নেকি পুয়া উঠার পাই কেং কেং মেং মেং ফেং 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 মোৰে ভুল ময়ে ক'লো না বস্তু কেইটা আনবা
ও ভাই ক'ত আছা গোটেই ঘৰ বিচাৰিলো ক'ত আছা ঐ মই লেট্ৰিন ভিতৰে লেট্ৰিন ক'ত আছা অলপ ডাঙৰ চাইছে এটা কি কি মানে অলপ কম দেই এ ৰ আধা আগা আছি হ'ব হাইকবিতে পিছত বাকীখিনি পিছত হাইকবি তই ওলে আ জলদি ৰ বাপৰে ইয়াত ধৰি ধৈৰ্য নাই আৰু কিমান থাকি আহি কি ইমান এটা ভাবি আছানো শান্তিমতে হাগবেও না তাৰ কি এটা হৈছো মানে তোক যে কালি মই কথাটো কৈছিলো মই নৰিম এ নহয় দে ভাই please, মই please। ৰাতিটো গোটাই ৰাতিটো ভাবছো মই এগিলাখান কামত নোসোমাও মই যেনকি আছো সেনকিয়ে থাকিম সেইগিলা য'তত মই নাযাওঁ নহয় এই কামটো যদি হৈ যায় বহুত ভাল হ'ব গম পানা ভাল হ'ব কিন্তু ৰিস্ক কিমান আছে তই গম পা না তই টেনশ্যন ল'ব নালাগে হেলা তই কামটো আজিৰ পৰা আৰম্ভ কৰি দি হয় নেকি 50-50 হ'ব না 100% 50-50 হ'ব মই কিন্তু যেতিয়াকলৈ পইচা নলয় অ তেতিয়াকলৈ মই লাগি থাকিম টেনশ্যন ল'ব নালাগে মই তোক চব ডিটেইলছ দিম চব ডিটেইলছ পঠাই দি তই অ আজিৰ পৰা মই আৰম্ভ তই আৰম্ভ কৰি দি আছো ভাই আছিম নেকি নাভাছা মই কিন্তু আগে পিছে এইগিলা কৰিব নাই টেনশ্যন ল'ব নালাগে তই হে টেনশ্যন ল'ব নালাগে ফাৰ্ষ্টলি কিন্তু নাভাছা টেনশ্যন দুই বাজিম সেইটো মই আছো টেনশ্যন ল'ব নালাগে তই এতিয়া যিটো কামটো কৰিবি আজিৰ পৰাই তই এতিয়া বাকীখিনি হাগি যা মই যাওঁ মোৰ কাম আছে দে। অলপমান আছে 30% মান আছে মোৰ হাগবা যা বৰ বিপদত পেলালা কি তথাপিও কামটো কৰিব লাগিব ইয়াৰ কাম ফেলবা নৰা পইচাৰ কথা আছে আবে কি থৌগা আপনি এটা মেছেজ দিছে পুৱাই পুৱাই কাৰ মুখ বা দেখা পাইছিলো কি কিউটে কি ধুনীয়া চুলি চশমাও পিন্ধে ৰিপ্লাই এটা দেই ভাল আজি কিবাকে পটে লগা পেলি মাৰ্কেট নহ'লে ডাউন হৈ গৈছে চালা আপি নপৈতব মোক তাতে এআইত বনে যি সলমান খানান ফটো দিছো আৰু কিবা দিছি ৰ বাবু বুলি মাতছি মোক চাওক এই ফটোটো ফিক্স অ কি তোমাৰ খুম্বাৰে নাই হাও ফোনটো দেখোন লুকালা তুমি ক'ত লুকালো আৰু তুমি নাজানো নেকি মোৰ অফিচৰ কাম গেলা ৰাতিয়ে চলে আৰু এতিয়া চাৰে ভাতটো তাৰমানে অলপমান মিলছি সেইকাৰণে এতিয়া কামখিনি কৰি আছো আৰু তুমি আহিলে গোটেই চাৰে ভাত তাৰপৰা চব ডাউন হৈ যায় দেই নাজদা তুমি আৰু কি বকি থাকো এগলা তুমিহে জানো তুমি এগলা জানিবও নালাগে দা এগলা অফিচৰ বহুত পাৰ্চনেল.com কাম তুমি এগলা জানা মানে মোৰ বিপদ দে তুমি এতিয়া শুৱা আৰু ফোনটো চাই নাথকিবা ইনকে য সেই চালা মুডটোৱে খাৰাপ কৰি দিলা বা তুমিও কিন্তু বেলেগ আইডিয়া লগাইছো দা আৰে তুমি মোক কি বুলি ভাবছ এতিয়া খেলা আৰম্ভ হৈ গৈছে চাবাচোন আৰু কি কৰি আছো তাক মই ভিক্ষাৰী বনাই দিম সি মোক যিটো অপমান কৰিছে তাৰ ঘৰত যাওঁতে হয় এটা কথা মোকো কিন্তু সি একেদিন মেছেজ দিছে নাই আকৌ মেছেজ কেনেকে দিব তাক এটা যি লাক্সাৰী ফিলিংছ দিছো গম পাব লাহে লাহে কি অৱস্থা হয় তাৰ তুমি ভালে কৈছা দা সেইগিলা মানুহৰ লগত সেনাই কৰিবা লাগে এনেই মানে এইবাৰতো একদম আল্ট্ৰা লেভেলৰ হ'ব তাৰ লগত যি হ'ব তাৰ এক পাচন বাকী অলপ বাদ তুমি ক'ত যাবা মই ঘৰত যাম আমাৰ আলহী আহিছে হয় নেকি ইয়াতে যোৱা মোৰ অলপ কাম আছে কামখিনি কৰি ময়ো যাওঁ ঘৰত যাওঁ। নকওঁ তাতে আৰু তাতে শুনাচোন তোমাৰ লগত মোৰ কথা পাতিয়ে নাই লাগছে যেন তুমি মোৰ বহুত দিনৰ চিনাকি আজিকালি কি জানো না তোমাৰ লগত কথা নাপাকে থাকিবই নোৱাৰো তুমি বিয়া পাতিছা নেকি সেই বিয়া চিয়া কৰা নাই মই মোৰ বয়স শেষ নিছে আজিকালি কাকো পতাবই পৰা নাই কিয় ইমান ধুনীয়া ল'ৰাটো আৰু এতিয়া মানে তুমি কিন্তু মস্ত ধুনীয়া দা তোমাক কাশ্মীৰৰ আপেলটো আন পাই কামৰ মাৰি দিম কেতিয়াবা মই তোমাক একেবাৰে পাব যোৰা ভগৱানে নহয় আমাক ইনষ্টাই মিলাইছে এই ৰবাচোন তোমাৰ একেদিন চৰ্দি তৰ্দি লাগি আছে নেকি মানে তোমাৰ মাতটো কিবা অলপ গল গলিলে আন পাওঁ মাজে মাজে নহয় মই মানে সৰুতে শকত হবৰ বাবে আইঠা কল খাইছিলো সেইকাৰণে তাৰে গুটিটো এতিয়াও গুজি আছে মাতটো গল গলিলে হ'ল কি হ'ল তুমি কিন্তু আপীটো তামাম ঠৌকা মোৰ কিন্তু মস্ত ভাল লাগছে তোমাক এই শুনা এইবাৰ পূজাত কি লাগিব তোমাক পূজাতটো পিছত হ'ব মোক এতিয়া এটা মোবাইলৰ বৰ প্ৰয়োজন হৈছে মোবাইল কি মোবাইল লাগে তোমাক আইফোন এটাই দি দিবা তুমি ইমান ডাঙৰ চাকৰি কৰা
আইফোন মানে সেকেন্ড হ্যান্ড নোকিয়া এটা দেও দা সেই সুস্থিপা মোবাইল দি আৰু ভিডিঅ' কল কৰিব পাৰে নেকি তোমাক মই কেনেকৈ ভিডিঅ' কল কৰি চাম সেইটো এতে অহা মাহত দৰমহা পালি মই দিম দা পইচা কিমান মান যাব তুমি মোক 50,000 টকা দিলে হ'ল বাকীখিনি মই মেনেজ কৰি ল'ম দে হ'ব দা মই কিবা এটা কৰিম দা একবাৰ ভিডিঅ' কল কৰাচোন তোমাক চাবাৰ বৰ ইচ্ছা গৈছে তুমি ৰিলেশ্যনত আহিবা দিনা একদিনো ভিডিঅ' কল কৰা নাই এতিয়া মোৰ মোবাইলটো বেয়া হৈ আছে আইফোনটো ল'লে ফাৰ্ষ্ট ভিডিঅ' কলটো তোমাকে কৰিম দা পইচাটো যিমান সোনকালে পাৰা দিবা মই তেতিয়াহে তোমাক লগ কৰিব পাৰিম এতিয়া ৰাখো দিয়া বাই কি এনি টাইম কি মোবাইল খুচৰি আছ এনকে নহয় মোবাইলটো দেই কিবা এটা সোমাইছি ৰবা দে মই গা চা ধুম ৰবা এৰ ওপৰত মোৰ কেইটাবা কানি সন্দেহে হয় কি মানুহে বাপৰে ইমানো খটচট থাকে সি গমেই পোৱা নাই মই যি ফোন কৰি আছো তাক মই যি এখন নাটক কৰিছো ফালি দিছো কিন্তু একেই নহয় বয়াই ঘূৰাব লাগিব এটা মিনমক ফোন কৰি কোৱা ভাল ভাই ফালি দিছো ফালি দিছো তাক এইকেইদিন পুৰা ৰোমান্টিক হৈ আছো কি এক্টিং কৰিছো ফালি দিছো বুলি কৈছো না পইচা দিবাক লাগি ৰাজি হৈ গৈছি তই চাই থাক কেনে আনকে খেলা খেলি আছো দে লগ কৰিবিচোন মোক লগ কৰিবি ইমান খটচৰ মানুহ সি তাৰ লগত এনে নকৰি কাৰ লগত কৰিম দি আছো আৰু কচুটো মানুহটো অফিচকো নাযায় আৰু কিবা সুধলেও গেঙাতকে উঠে কিবা চিন্তাতে আছে নেকি আৰু এনিতে মোবাইলটোৱে খদলি থাকে মাজে মাজে সন্দেহে হয় ভিডিঅ' কলো নকৰে লগো নেদে ইনষ্টাটো সেই এটাই ফটো আৰু কিমান চুমা খাওঁতে মোবাইলত ডিছপ্লে হৈ গৈছে কি কৰা যায় নাই ইমান সন্দেহ কৰাটো ভাল নহ'ব কাৰণ নিজে বেছি সন্দেহ কৰে ৰখি থাকিলে কোনোবাই লৈ যাব পাৰে সোনকালে পইচাটো মাৰি দি লগ কৰাৰ ব্যৱস্থাটোৱে কৰা ভাল সেইটোৱে কৰোঁ সি কম ভাবো তই ভাবছোন একবাৰ সি বোলে একেদিন ভিতৰত মোক লগ কৰিব তুমিও কিন্তু কম বস্তু নাছা দা বেলেগ মাথা মাৰিছা কিন্তু তুমিও আৰে আইডিয়া কাৰ মই দিছো আইডিয়া এতিয়া বাকীখিনি কেনেকৈ কি কৰিব লাগে তই আইডিয়াখিনি দি সেইমতে কৰি যাম এতিয়া এটা কাম কৰ তই নেক্সট মোবাইলটো লাগে বুলি কৈ পইচাটো লৈ পেলাই তাৰপিছত তাক লগ কৰিবা মাক তাৰ পিছত তাক দি আছো কি কৰিব লাগে মোবাইলটোৰ পইচাটো লওঁ লৈ পেলাই মোবাইলটো লওঁ তাৰপিছত তাক লগ কৰিবা মাক লাষ্টৰ কিন্তু খেলি মেলি নহয় আকৌ নহয় খেলি মেলি নহয় তাক লগ কৰিব মাতাৰ পিছত ব্যৱস্থাখিনি মই ল'ম কি কৰিব লাগে ইমান দেৰি কৰিছি তাক গেলি আহিব নাই পইচাটো মাৰি দিলো কালিতে ফোন এটাই মাৰি চাওঁ ৰ হেল্ল' কি হলা তুমি ঘৰৰ ভাষা দিলো তোমাৰ কি হলা আহিয়ে নাপলা তুমি মই তাতে ৰখি আছিলো দাদা দেখা পালা সেইকাৰণে তাড়াতাড়ি ঘৰত গুচি আহিলো কিনো কোৱা একো নহয় দিয়া লগ পাম দা আৰু কেতিয়াবা এই তাতে এটা বস্তু থৈ আছো চাচোন তুমি কি বস্তু তোমাৰ কাষতে আছে দিয়া হয় নেকি নহ'লেও তুমি সেনে কৰিব নালাগিছিল যোৱাকালি মই তোমাক পইচা চইচা চব মাৰি দিলো দি পেলাই তুমি এনেকে লগ্ন কৰাকে গুচি গেলা নহয় দিয়া দাদা দেখা পালাক না সেইকাৰণে তাড়াতাড়ি গুচি আহিব লাগা হ'লেও দেচোন সদায় এতিয়া তুমি ৰুমালান শুনা মই তাতে খামুচি থৈছো দা বেয়া বলা ভাই কি শুনি আছা তই তই বোমা হোৱা কুকুৰৰ দৰে সেই ট্ৰেইনিং দিছা নেকি নহয় চৰ্দি লাগি আছে তই কি বকা এইগিলা চৰ্দি লাগছি আচ্ছা সেই এটা কথা আহিছে ৰ কি মোক পইচা লাগিছিল অলপমান নাই পইচা আহিছে মোৰ এক মিনিট পইচা ওলাই যাব মই এক মিনিট আহি আছো মানুহ কোন খেচৰা এই কথা নহয় এক আৰু এটা কৈছো দিয়ক ফোন এটা কৰো
ই ক'ত গেলে গোক গালে গম পাবি ৰ দেৰিকে হেল্ল' গম পাইছা না এতিয়া কেনাই 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 কি কেনাই কেনাই এইটো মোৰ এয়াৰটেল নাম্বাৰ এইটো নাম্বাৰ কাৰোতাত নাই এই নাম্বাৰ দি টকা দিন কিরে আইছলু তই কি কৈছিলি পইচা নদা তই হাপি বুলি কলো কিন্তু পইচা ওলাই যায় তোৰ পইচা সবরে হলে কেনাই বাজা পাইছা না চিরিক চিরিক কই দাও কৈ দিম চিরিক কই দিম ফাইনাল পিনক পিনক তাৰমানে কি নহ'লে আমাৰ অন্য কৰা হ'ব অন্য কৰা হ'ব। অন্য কৰা হ'ব কৈ দিম কি কৰিব লাগব মই কি করবি তো লাংটা আইবেল নলবাৰী খান ঘুৰা স্কেনাৰটো দেও পাই দিব কিবা অলপ আৰু এটা নহয় 50 টাকা মাই দি আছো 50 50,000 কিলোৰ 50 লাগে 50 লাগব আজা যো যো